নমস্কাৰ বন্ধুসকল, মই প্ৰণৱে মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড মোৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে কেইটামান অতি হাস্যৰসৰ কৌতুক। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। প্ৰথম কৌতুকটোৰ নাম হৈছে পাগল আৰু ৰোগী। পাগলা ফাটেকত এজন পাগলে বেৰত কাণ পাতি কিবা শুনি থকা দেখি এজন ডক্তৰে সুধিলে, ডক্তৰ ভাই কি শুনিছা? তেতিয়া পাগলে ক'লে, আপুনি নিজে শুনি চাওকচোন। তেতিয়া ডক্তৰজনে কাণ পাতি শুনিলে, কথা একো নাইচোন। পাগল হাঁহি হাঁহি ডক্তৰক ক'লে, মই ইমান বছৰে কাণ পাতি শুনি আছোঁ, একোডাল শুনা পোৱা নাই। আপুনি আজি আহি কি ঘটিটো শুনিব। বন্ধুসকল, দ্বিতীয় কৌতুকটোৰ নাম হৈছে তোমাৰ প্ৰেম দিবলৈ নাপাহৰিবা। পুৱাতে মোবাইলটো লৈ এটা মেছেজ আহিল, তুমি প্ৰেম দিবলৈ নাপাহৰিবা। হে হৰি, ক'লৈ যাওঁ কি কৰোঁ? পত্নী সন্তানে দেখিলে মোৰ মাথা খাই দিব। অচিনাকি নম্বৰ কোন হ'ব পাৰে বাৰু? মা কচম, বিয়াৰ পিছত কাৰো সৈতে প্ৰেমত পৰা নাই। কোন হ'ব পাৰে বুলি ফোন কৰিবলৈ থিৰাং কৰিলোঁ। মনে মনে বাৰীৰ পিছলৈ গৈ ফোন লগালোঁ। ফোনটো ৰিচিভ কৰাৰ লগে লগে সৰুকৈ মৰম লগা মাতেৰে ক'বলৈ চেষ্টা কৰিলোঁ, তুমি কোন? কি প্ৰেমৰ কথা কৈছা? কি প্ৰেম বিচাৰিছা? মই ভাবিছিলোঁ এটা শুৱলা নাৰীৰ কণ্ঠ ভাহি আহিব বুলি। তাৰ বিপৰীতে ভাহি আহিল এটা ৰস নোহোৱা পুৰুষৰ কণ্ঠ। কি ফাল্টু মানুহে তুমি? মই তোমাৰ বন্ধু মনোজ। মই প্ৰেম নহয়, LIC প্ৰিমিয়াম দিয়াৰ কথাহে কৈছিলোঁ। সি কিবা এটা কোৱাৰ আগতে ফোনটো কাটি দিলোঁ। তাৰ নতুন নম্বৰটো মোৰ মোবাইলত ছেভ কৰা নাছিল। লাজো লাগিল, খঙো উঠিল। আপুনিয়ে কওকচোন বাৰু, মেছেজটো যদি এনেকৈ আহে আপুনি কি বুজিব? তোমাৰ প্ৰেম দিবলৈ নাপাহৰিবা। এই শ্বৰ্টকাট মেছেজবোৰে কেতিয়াবা মানুহৰ প্ৰাণ লৈহে এৰিব। বন্ধুসকল, এতিয়া আহোঁ নেক্সট কৌতুকটোলৈ। কৌতুকটোৰ নাম হৈছে আৰু ফেইল কৰিলে কি দিব? দীপাংকৰ, দেউতা মই পৰীক্ষাত পাছ কৰিলে কি দিবা কোৱাচোন? দেউতাক, তোমাক যি লাগে তাকে দিম, কোৱা কি লাগিব? দীপাংকৰ, এখন চাইকেল দিবা। তেতিয়া দেউতাকে ক'লে হ'ব। দেউতাক, দীপাংকৰ, আৰু ফেইল কৰিলে কি দিব? দেউতাক, 30খন চাইকেল। দীপাংকৰ, এইটো আকৌ কেনেকুৱা কথা? ফেইল কৰিলে বেছিকৈ দিবা। দেউতাক, ফেইল কৰিলে চাইকেলৰ দোকান খুলি দিম। বন্ধুসকল, এতিয়া শেষৰ কৌতুকটোলৈ। কৌতুকটোৰ নাম হৈছে তুমি যে মোৰ সন্তান। নয়ন, মা মই কেনেকৈ জন্মিছিলোঁ? মাক, মই এটা পাত্ৰত কেইদিনমান মাটি ৰাখিছিলোঁ, কেইদিনমান পিছত তোমাক পালোঁ। নয়নে মাকৰ কথা শুনি এটা পাত্ৰত কিছু মাটি আনি ধুনীয়াকৈ ৰাখিলে। কেইদিনমান পিছত পাত্ৰটোত দেখিলে এটা ভেকুলী বহি আছে। ভেকুলীটোক দেখি তাৰ ভেকুলীটোক মাৰি পেলাবলৈ মন গ'ল। পিছত সি ভাবিলে ভেকুলী হ'লেও এইটো তাৰে সন্তান। তেতিয়া ভেকুলীটোক ক'লে, তুমিও যে মোৰে সন্তান। বন্ধুসকল, আশা কৰোঁ ভিডিঅ'টো চাই আনন্দ লাভ কৰিলে। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক কৰক, আৰু সকলোৱে যাতে হাঁহিবলৈ সুবিধা পায় তাৰ বাবে ভিডিঅ'টো শ্বেয়াৰ কৰক। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।